জুবিন গাৰ্গৰ মৃত্যুৰ বিৰহত জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে জুবিন গাৰ্গৰ বিষয়ে এটি কবিতা লিখিলে। কবিতাটো শুনিলে আপোনালোকৰো চকুপানী ওলাই যাব। আজি পুৱা 5 বাজিছিলহে মাত্ৰ, পুৱাৰ বেলিটো বৰ ধুনীয়া লাগিছে, হাইলাক তোমাৰ মুখখনৰ দৰেই। তোমাৰ কুকুৰকেইজনীয়ে মোক বিচাৰি ইমানেই আমনি কৰিছে, মই সঁচাই বৰ আচৰিত হৈ পৰিছোঁ। তুমি নথকাৰ অনুভৱে সিহঁতক বৰ বেয়াকৈ দহিছে। সিহঁতে 5 দিন ধৰি বহুদিন ধৰি একোকে খাবই পৰা নাছিলে। সিহঁতো যেন ভিতৰি ভিতৰি তোমাক বিচাৰি হাবাথুৰি খাই ফুৰিছে। দেউতা বৰ অসুস্থ হৈ পৰিছিল যদিও এতিয়া তেওঁৰ মৰমৰ পুতেক গুচি যোৱাৰ পৰা তেওঁ মোকেই পুতেক আৰু বোৱাৰীয়েক সকলো বুলি ভাবি লৈ মোকেই বৰ মৰম কৰিবলৈ ধৰিছে। আৰু তোমাৰ পাগল প্ৰেমিক অনুৰাগীবোৰে এতিয়াও মানি ল'ব খোজাই নাই তুমি যে এই পৃথিৱীত নাই, তুমি যে এনেকৈ হেৰাই যাবা। কোনোৱে mayabini, কোনোৱে মই নথকাৰ অনুভৱ, আৰু কোনোৱে কত কি যে তোমাৰ বিচাৰি কত বেদনা জুৰিছে। মই কেনেকৈ যে সিহঁতক সান্তনা দিওঁ ভাবিয়ে পোৱা নাই। আজি চৰকাৰো ব্যৰ্থ হৈছে তোমাৰ দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ, আৰু তোমাৰ অনুৰাগীয়ে তোমাৰ ন্যায় বিচাৰি ছ'চিয়েল মিডিয়াৰ পৰা আদি কৰি সকলোতেই নানা ধৰণৰ ন্যায় বিচাৰি ঘূৰি ফুৰিছে। আৰু এনেদৰে গৰিমা বৌৱে তেওঁৰ মনৰ অনুভৱবোৰ এখন চিঠিৰ যোগেদি প্ৰকাশ কৰিছে। সঁচাকৈ জুবিনদা যেন সঁচাকৈ ন্যায় পায় সোনকালেই, তেওঁৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিলোঁ। তেওঁ যেন সদায় আমাৰ মাজত চিৰযুগমীয়া হৈ থাকে তাৰে কামনা কৰিলোঁ। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, আৰু যেন গৰিমা বৌ সুস্থ হৈ থাকে তাৰে কামনা কৰিছোঁ, আৰু তেওঁৰ দেউতাকো যেন সুস্থ হৈ থাকে ভগৱানৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰিছোঁ, আৰু তেওঁলোকক ভগৱানে সুস্বাস্থ্যৰে আৰু সুশৰীৰে জীয়াই থাকক।